মনত আছে দুৰ্বাৰ হেঁপাহ কিবা এটা কৰি দেখুৱাৰ আপোনাৰ মোৰ দৰে সহজ নহয় তাৰ জীৱন তথাপিও যেন জীৱন সংগ্ৰামত হাৰ মাৰিব নোখোজে 31 বছৰীয়া এজন যুৱকে নাম শিৱ প্ৰসাদ শইকীয়া ঠাই নামাৰে অঞ্চলত জনজাত জন্মৰে পৰা ভাই দুখন ভৰি দুখন হাত অক্ষম কথা ক'ব নোৱাৰে কিন্তু থমকি ৰোৱা নাই ভাই এনে কি বস্তু বলাই তেওঁ বস্তু মানে তো ধৰা এইবোৰ চাৰ্জাৰ এইবোৰত ভৰাই হয় এইবোৰ বেয়া হৈ য'ত ধৰা থাকিলে লৈ আহে লৈ আহি নিজে বনাই মেলি সেইটোকে হেৰি কৰি থাকে এইটোত বনাইছে এয়া কেপাচিটৰ আছে চাৰ্জ দিব পাৰে এইটোত বনাইছে পুৰা আন্ধাৰ হলে পুৰা পোহৰ দি থাকিব আনুষ্ঠানিক শিক্ষা নোহোৱাকে গোটেই নিজৰ মানে চিন্তাধাৰাৰে গোটেইখিনি কৰিছে আৰু ইয়াত যিখিনি ব্যৱহাৰ হৈছে গোটেইখিনি পেলনীয়া সামগ্ৰীয়ে হয় তেওঁ যিটো নিজৰ ক্ৰিয়েটিভ মাইণ্ড এটা যথেষ্ট এটা ক্ৰিয়েটিভ মাইণ্ড আছে তেখেতৰ যাৰ কাৰণে কি আজি এইখিনি কৰিবলৈ তেওঁ সক্ষম হৈছে শাৰীৰিকভাৱে বিশেষভাৱে অক্ষম যদিও তেওঁ এইখিনি কৰিব পাৰিছে একমাত্ৰ তেওঁ ভৰি দুখনে চাব পাৰে আপুনি তেখেতে সেইখিনি কাম কৰি আছে এতিয়া ভৰিৰে গোটেই ৱায়াৰ জইন কৰি আছে ইয়াত দেখা পাইছে ইয়াত টৰ্চ লাইটৰ পৰা আদি কৰি ইয়াত যিখিনি ব্যৱহাৰ হৈছে গোটেইখিনি পেলনীয়া চ'ল্ডাৰিঙৰ কাম আপোনাৰ মোবাইল ৰিপেয়াৰিং এই গোটেইখিনি কাম তেওঁ নিজে জানে কোনো আনুষ্ঠানিক ইয়াত শিক্ষা নাই তেওঁ নিজে ঘৰত থাকি এইখিনি কৰি তেওঁ এইখিনি কৰিবলৈ আজি সক্ষম হৈছে আৰু এটা বিশেষ ক'ব লাগিব যে তেওঁ ইয়াৰ লগতে তেওঁ এখন দোকানো চম্ভালি আছে ইয়াত আপোনাৰ ফল মূলৰ পৰা আদি কৰি গাখীৰ আদি কৰি যথেষ্টখিনি বস্তু ইয়াতে পাব তেওঁ যিখিনি চিন্তাধাৰা আজি যদি এজন সক্ষম যুৱকেও আজি যিখিনি কৰিবৰ কাৰণে চিন্তা কৰা নাই সেইখিনি আজি বিশেষভাৱে অক্ষম মোৰ দাদা হয় তেখেতে আজি কৰিবলৈ চেষ্টা কৰিছে এইখিনি আমাৰ কাৰণে অনুপ্ৰেৰণা হয় আমি মোৰ দাদাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ জীৱন সংগ্ৰামত হাৰ মানিব নোখোজা 31 বছৰীয়া এইজন যুৱকে নিজৰ ভৰিৰ সহায়েৰে বিভিন্ন কাম কৰিব পাৰে চাৰ্জ লাইট টৰ্চ লাইট মোবাইল মেৰামতিৰ লগতে ফল মূলৰ এখন দোকানেৰে জীৱন যুঁজত 31 বছৰীয়া এইজন যুৱক খোৱা বোৱাখিনি যিখিনি কৰে ভৰি চামুচে ইয়াত এনেকে ভৰাই লয় চামুচ এনেকে চামুচ পাত ভৰাই লৈ ধৰা ফালৰ পৰা বস্তু খোৱা বোৱা মূৰটো তললৈ দি পেলাই এনেকে লৈ খায় ইভাগে তেওঁৰ ভাল নামটো হৈছে শিৱপ্ৰসাদ শইকীয়া চৰকাৰৰ ফালৰ পৰা কিবা অনুদান তেনেকে কিবা পাইছে নেকি কেতিয়াবা কিবা কিবি দিয়ে 5,000 4,000 কিবা কিবি বিকলাংগ বুলি সিমান ভাল এটা সুবিধাও চৰকাৰৰ ফালৰ পৰা পোৱা নাই তেওঁ যিটো ক্ৰিয়েটিভ মাইণ্ড সেইটো হয়তো চৰকাৰৰ ওচৰত আমিও হয়তো সঠিক ৰূপত উপস্থাপন কৰিব পৰা নাই আৰু আপোনালোকৰ জৰিয়তে এইটো মই চৰকাৰলৈ এটা অনুৰোধ যাতে ইমান এজন মানে তেওঁ ক্ৰিয়েটিভ মাইণ্ডৰ এজন ডেকা যুৱক তেখেতে আজি শাৰীৰিকভাৱে সক্ষম মানে বিশেষভাৱে সক্ষম যদিও তেখেতে এইখিনি কাম কৰিবলৈ তেওঁ পাৰিছে আৰু এইখিনি তেওঁ দৃষ্টিগোচৰ হওক চৰকাৰে তেওঁক আৰু আগবঢ়াই নিয়াত অনুপ্ৰেৰণা যোগক সহায় কৰক এয়াই আমাৰ মানে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জীৱন সংগ্ৰামত পৰিয়ালৰ লোকে লৈ আহিছে এক বিশেষ ভূমিকা শিৱসাগৰ জিলাৰ কড়িখাগৰ থানাৰ অন্তৰ্গত দেশমুখ ভৰলুৱা গাঁৱত জন্মগ্ৰহণ কৰা ভাই শইকীয়া বহুত কষ্টৰে ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিছে কষ্টকৰ জীৱন তথাপিও হাৰ মানিব নোখোজে ভায়ে 31 বছৰীয়া ভাই শইকীয়াৰ দুচকুত আছে অলেখ সপোন এই সপোন সাৰ্থক কৰিবলৈ আপোনাৰ আৰু ৰজা ঘৰিয়াৰ তাক লাগে অলপমান মৰম আৰু অলপমান সহায় দিখমুখৰ পৰা সীমান্ত শইকীয়া জিন শইকীয়া পাৰ্থপ্ৰতিম নেও বিপ্লৱ শইকীয়া জয়ন্ত বৰ্মনৰ সহযোগত দৈনন্দিন অসমৰ এক বিশেষ প্ৰতিবেদন